তাৰমানে কি আমি সৰু মানুহৰ কাৰণে ফোনটো কাটি দিলে ন কি ক'লা অ চুজি খালে বুজি পায় ধুনীয়া গান দেই ধুনীয়া হ'ব চাগে গানটো ন মোক আকৌ লাগিবই মই ক'লো নে সেইটো মোক লাগিব আৰু মোক তাৰমানে এতিয়া লাগিব 5 টকীয়া দুখন 3 টকীয়াহে বনাই থৈছোঁ আপোনাৰ নাই মোৰ নাই মই 10 টকা দিম বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল এণ্ড্ৰইড ট্ৰেভেল আৰু আজি আমি এটা মোৰ লগত আছে অনুৰাগ অমৃতা ধুনীয়া ল'ৰা তাৰপিছত আজি আমি এটা প্ৰেংক কলকে কৰিম বুলি ভাবিছোঁ আগতো কেইদিনমান আগত এটা প্ৰেংক কৰিছিলোঁ আকৌ এটা প্ৰেংককে কৈ আছে বহুতে সেইবাবে আনিলোঁ আমাৰ অসমীয়াৰ নতুন জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণীদা যোৰহাটৰ তেওঁলোক প্ৰেংক কল এটা কৰোঁ চাই যাওক কলটো লগাই আছোঁ ৱাহ নিজৰ গান ৰিচিভ কৰে নে নকৰে বা আমিতো সৰু মানুহ হেল্ল' প্ৰাণীপ দা নেকি মই এই গোলাঘাটৰ পৰা ক'লোঁ হেৰি খবৰ ভাল নহয় কৰোণা খবৰ তাকে মই গোলাঘাটৰ পৰা ক'লোঁ অনিমেছে হেৰি অনিমেশ হেৰি মানে কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ আপোনাৰ এই যোৰহাটৰ ডেকা গানটো যে সেই গানটো মই কৰিম বুলি ভাবিছোঁ তাৰপাছত এতিয়া কি নবনাই গানটো কৰাৰ কথা ভবা নাই নেকি মই ভাবিছিলোঁ কৰিম বুলি গানটো ভাল লাগে লিৰিক্সটো বৰ ধুনীয়া দিছে হ'লে মোকে দিব বাৰু হেৰি মই আগতে মানে এতিয়ালৈকে কৰা নাই কৰিম বুলি ভাবিছোঁ আগতে এনেই হেৰি কৰি আছোঁ কভাৰ আৰু শ্বৰ্ট ফিল্ম কৰোঁ বাৰু এতিয়া এইকণ প্ৰেংকেই নহ'লে ভালকৈ ফোনটো কাটিয়ে দিলে মানে কি আমি পতাই নহ'ল ভালকৈ কৰিম এতিয়া ভালকৈ কৰিম মানে অকণ কাজিয়া টাইপত হ'ব লাগিব ন সেইটোৱে প্ৰেংক হ'লে এতিয়া প্ৰেংক কৰিলোঁ যদিও নামটোহে মিছাকৈ কোৱা হ'ল কি নহ'ল বাকী এতিয়া আকৌ এবাৰ কৰোঁ ভালকৈ ক'ব দেই ভাল মই কটা নাই ন আপুনি তাৰমানে কি আমি সৰু মানুহৰ কাৰণে ফোনটো কাটি দিলে ন তাকে কালি হেৰি বেলেগ গান এটা হ'লেও দিব নোৱাৰিবনে সাগৰ নীলা গানটো পাম নেকি সাগৰ নীলা তাৰমানে কি আমি সৰু মানুহৰ কাৰণে আপুনি ইটোও নিদিয়ে সিটোও নিদিয়ে সেইটো কাৰণে কাটি দিছে তাৰমানে মই ফোন নাই কটা আপুনিহে কাটিছে ফোন কৰিছে আকৌ
যেনে তেনে এটা লোকৰ পৰা হ'লেও লৈ পেলাই দিয়কচোন যেনে তেনে দিয়ক নাই এতিয়াই লাগে নহয় লাগেই মোৰ তাৰমানে কেমেৰামেন আহি ৰৈ আছে মোৰ চেনেলটোৰ নাম আংকৰি বাংকৰি অফিচিয়েল নহয় এতিয়া বনাই পেলাই আপুনি আপোনাৰ গানহে লাগিছিলে বাৰু লোকৰ এতিয়া দিব পাৰিব কি ক'লা চুজি খালে বুজি পায় ধুনীয়া গান দেই ধুনীয়া হ'ব চাগে গানটো ন চুজি খাই আছা নেকি তুমি চুজি খাই আছা নেকি আমি সৰু মানুহ কাৰণে গান নিদিলা ন আপুনি ক'লে দেখোন আকৌ হেৰি আপুনি ক'লে দেখোন গাটো বেয়া মই হয়তো ন আকৌ বাৰে বাৰে কেলে খবৰ ল'ম বাৰু ভাত খালে নাই ভাত নোখোৱাকৈ দৰৱ খোৱাটো বেয়া কথা আকৌ আপোনালোকৰ সেইটো চাইডে কৰোণা কেনেকুৱা মিঠা ন কঁঠালৰ নিচিনা মিঠা কেঁচা কঁঠাল নে পকা কঁঠাল নহয় মই কিন্তু সঁচাকৈ গানটো কিন্তু সঁচাকৈ বিচাৰিছোঁ আকৌ মই প্ৰেংক কল বুলি নহয় আপুনি ধেমালি কৰাৰ কাৰণেহে মই ধেমালি কৰি আছোঁ কি ক'ব এতিয়া আকৌ এইটো চুজি কি আছিলে সেইটো আকৌ মোক আকৌ লাগিবই মই ক'লো নে সেইটো মোক লাগিব আৰু মোক তাৰমানে এতিয়াই লাগিব 5 টকীয়া 2খন 3 টকীয়াহে বনাই থৈছোঁ আপোনাৰো নাই মোৰো নাই মই 10 টকা দিম নহ'ব মই 10 টকা দিম मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है ভালে বাকী গম পালেই ন প্ৰেংক হৈ আছে মই এইটো নয়নে কৈ আছোঁ মই সেই দেৰগাঁৱৰে এইটো মোৰ চেনেলৰ কাৰণে ভিডিঅ' এটা বনাই আছোঁ তাকে প্ৰেংক কৰিম বুলি ভাবিলোঁ কিনো ক'ম কথাই নোলোৱা হ'ল প্ৰেংক পাইছে ন আমি সৰুৱাকৈ মানে আমি শ্বৰ্ট ফিল্ম এখন কৰি আছোঁ এই নহয় কাম কৰি আছোঁ মানে আপুনি আপোনাৰ গান এটা দিলে ভাল হ'ব লাগেই তাৰপিছত আৰু বোলো প্ৰেংক ফেমাছ ছিংগাৰ এজন আছে বোলো গোটেই গান হিলি আছে মইনা তুমি গোটেইখন লৰি গৈছে আকৌ নতুনকৈ এটা আহি আছে চুজি খালে বুজি পায় তাৰপিছত মই কৈছোঁ দেই বোলো পানীবিলাক কৰিব পাৰ কিন্তু পানীবিলাক ধৰা পেলাই দিব বোলো কাৰণ এইকেইদিন প্ৰেংকে কৰি আছে ভিডিঅ' পূৰা পাই আছোঁ বোলো তাকে প্ৰেংক আজি কিনো কৰিম বুজিয়ে নাপালোঁ ফটককৈ কৰি দিয়া প্ৰেংক হয় এইটো প্ৰথমতে কওঁতে গম পাইছিলে নে কি বাৰু কৈ দিয়ক চেনেলটোৰ বিষয়ে কিবা এটা NB ট্ৰেভেল চেনেলটোৰ নাম NB ট্ৰেভেল নয়নজ্যোতি ভৰালীৰ NB ট্ৰেভেল নমস্কাৰ সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু মৰম জনাইছোঁ মই ধন্যবাদ জনাইছোঁ প্ৰেংক কল কৰাৰ কাৰণে নয়নজ্যোতি ভৰালী নয়নজ্যোতি ভৰালীৰ NB ট্ৰেভেল NB ট্ৰেভেল এই চেনেলটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই বন্ধুকেইজনক মৰম দিব বুলি আশা কৰিম বাকী ভালকৈ ড্ৰপ চপ খাই থাকিব সেই তাৰ বাবে ক্ষমা কৰিব দেই বেয়া নাপাব দিয়াৰ কাৰণে অপাৰেশ্যন কৰা দিলে যে অকণ বিষ হৈছে কি হৈছিলে আপোনাৰ কি হৈছিলে লিগামেণ্ট ছিঙিছিলে তাৰপিছত কি জিম মাৰি দিলে জিম স্কট 1 কুইণ্টেল 90 কেজি মাৰিলোঁ হিৰোৰ কাৰণে মানে বডি বনাই আছে ন নহয় ঘৰত থাকি ল'লে কি কৰিবা তাকে মজা তাকে বেয়া নাপাব আৰু বেয়া চেয়া নাপাব দেই বাৰু ৰাখিছোঁ থেংক ইউ প্ৰেংক নহ'লে প্ৰেংকে নহ'ল ধৰাই বহি আৰু প্ৰেংকটো ভাল নহ'ল আগতকৈ একো তেওঁ অলপ জমিছে আকৌ আপোনালোকে ভাল পাব
ভাল পাব মানে আৰু মোটামুটি ইমান ভাল হোৱা নাই আগৰকেইটা প্ৰেংকৰকেইটা আৰু এটা আকৌ নতুনকৈ ভাল প্ৰেংক আহিব কি কৰিব এইটো তাৰমানে কোনো প্ৰিপেৰেশ্যন নাই আগৰকেইটা কিবা কৰিম মেলিম তাৰমানে এইটো ফটককৈ কৰি দিয়া প্ৰেংক হয় তথাপি ভাল পালে লাইক কৰিব নেপালেও নাই নেপালেও আৰু নিদিব আৰু লাইক ডিছলাইকটো নকৰিব খালি ভাল লাগিলে কমেণ্ট এটাও কৰি থৈ যাব শ্বেয়াৰ কৰিব ইমান ভাল হোৱা নাই খুজি লাইকটো নলওঁ বাকী আৰু আপোনালোকৰ ওপৰত এৰি দিছোঁ ভাল পালে আৰু কমেণ্টত ক'ব আৰু ভিডিঅ' আহি আছে চাব